উৰি আছো কিহে মজা লাগিছে ফুটকন হট তহঁতক আৰু আকাশত নাচিবলৈ ক্ৰিকেট লৈ আহিব কৈছো নেকি ডাইনিটোক ধৰিব যাব লাগে সোনকালে নামিয়া সোনকালে হে বজন্দা কি কৰিছে আজি জীৱনত আৰু ফাৰ্ষ্ট টাইম আকাশত ধৰি আছে জীৱনত আৰু প্লেনতে উঠি পোৱা নাই অলপমান এনজয় কৰি আছে অলপমান এনজয় কৰিব দে এনজয়টো পিছত কৰিবি এতিয়া সোনকালে নামি কেনে নিজৰ প্ৰাণটো আগতে বচাই ল এই ডাইনিটো আকৌ খুৱাম পাই যাব আমি এতিয়া আছো সোনকালে আহি যা বাপুহঁত তোমালোকে এতিয়া আৰু বহুত এনজয় কৰিলা বলা এতিয়া যাওঁ এই ডাইনোচৰলৈ আইও বজন্দা এই ডাইনিটোৰ কথা মোৰ ওচৰত আৰু নকবা এই ডাইনিটোৰ কথা শুনিলে মোৰ আৰু বুকুটো ধক ধক কৰি উঠে এতিয়া আৰু সোনকালে নামিয়া সোনকালে নামিয়া নিজৰ প্ৰাণটো বচোৱাৰ কাৰণে নিজৰ প্ৰাণটো বচাব লাগে এতিয়া আইও বজন্দা এতিয়া আৰু এই ডাইনিৰ হুৰংকত যাব লাগিব নেকি মোৰ আৰু ভয় লাগে পুটুকন ইমান ভয় নাপাবি আমি সকলোৱে আছো নহয় লাগিলে এই ডাইনিটোৰ ওচৰত আমাৰ প্ৰাণটো দান কৰি আহিম তথাপি এই ডাইনিৰ ওচৰলৈ যাবই লাগিব নাটক কৰি নাথাকিবি বলা সোনকালে যাব লাগে মনৰে দুখ মৰিব লাগিব কোনেনো সহায় কৰিব আমাক আজৰি হৈ যায় এই ডাইনিটোক মাৰুংগা ইয়া মৰুংগা অ' মাই গড ৱাও মোৰ বিউটি দেখোন সঁচাকৈয়ে মোৰ কাৰণে আৰু চৰবত বনাই লৈ আহিছে ৱাও বিউটিফুল ভেৰি নাইস হয় থেংক ইউ এতিয়া তুমি চৰবতখিনি খাই কিনে অলপ বিশ্ৰাম কৰি লোৱা ৱাও দে তোমাৰ হাতৰ আৰু চৰবত খালে মোৰ আৰু ভাতে খাব নালাগে মোৰ আৰু একোৱেই খাব নালাগে তোমাৰ হাতৰ অলপমান চৰবত খালে মোৰ আৰু একোৱেই খাব নালাগে ঠিক আছে ভেৰি তুমি এটা আৰু চৰবতখিনি খাই লৈ কিনে অলপমান বিশ্ৰাম কৰা তোমাৰ কাৰণে মই আৰু কিবা কিবি বস্তু বনাই লৈ আনো ঠিক আছে ভেৰি দিয়া সোনকালে দিয়া মই আৰু চৰবতখিনি খাই লৈ কিনে অলপ সোনকালে বিশ্ৰাম কৰি লওঁ এই ভিডিঅ' মোক আৰু ভেৰি ক'লে কি হে মই আৰু এতিয়া মুগ্ধ হৈ গৈছো ইয়াৰ প্ৰেমত পৰি মই আৰু ইয়াৰ পৰা কেতিয়াও নাযাওঁ ভেৰি মই তোমাক এৰি মোক আৰু ভেৰি ক'লে কিমান যে ভাল লাগি আছে মোৰ এতিয়া আৰু এই কথাটোক মই ভেৰি বুলি এনেই কোৱা নাই মোৰ প্ৰতি তাইক মুগ্ধ কৰাৰ কাৰণে মই ভেৰি কৈছো অঞ্জলি ভয়ংকৰ অঞ্জলি তই চৰবতখিনি খাই লোৱা তাৰপিছতে চাবি মোৰ আৰু পাৰ্টি আৰম্ভ হৈ যাব মোৰ ৰক্তৰ পাৰ্টি মোৰ আৰু ৰক্ত খাবলৈ মোৰ জিভাটো তল কৰি আছে এই বেচেৰা কাঠৰাটো মোৰ প্ৰেমত আৰু মুগ্ধ হৈ গৈছে অঞ্জলি ভয়ংকৰ অঞ্জলি মোৰ চিকাৰত যিয়ে বাধা দিব তাকেই মই আগতে চিকাৰ কৰিম আৰু তাৰ ৰক্তৰে এনেকে পাৰ্টি কৰিম এতিয়া আৰু কাটৰা ভজেন আৰু কিমান সময় লাগিব এই ডাইনিটোৰ ওচৰত যাওঁতে কৃষ্ণা এতিয়াই পাম নেকি এই ডাইনিটোৰ ঘৰ আৰু বহুত দূৰ যাব লাগিব ভজেন ইমান দূৰ যাব লাগিব তেনেহ'লে আমাৰ লগত এই কৃষ্ণা আছে তেতিয়াহ'লেতো আমি উৰিয়ে যাব পাৰো দিনেশ তই কথাটো ঠিকে কৈছা কৃষ্ণা বলা আমি উৰিয়ে যাওঁ তহঁতেতো আৰু গোটেই দিন এনজয় কৰিলে উৰি এতিয়া ময়ো অলপ এনজয় কৰি যাওঁ ভজেন্দাৰ কাৰণে এতিয়া আৰু আমিও উৰিব পাৰিম থেংক ইউ ভজেন্দা হ'ব তেনেহ'লে বলা এতিয়া সোনকালে যাওঁ আশা কৰো সোনকালে গৈ পাম নহয় বলা সোনকালে বলা উৰণীয়া উৰিমন আকাশত লিখা জনে লিখিছিলে কপালত বলক কৃষ্ণা সোনকালে বলক